তো হাই গাইজ, কি খবৰ? আশা কৰো সকলোৰে ভাল। আজি আপোনালোকৰ মাজত মজা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছো, চাওক আৰু এনজয় কৰক। তো গাইজ, বিহুলৈ মাজত মাথো কেইটামান দিন। তো আজি আপোনালোকক মোৰ ফালৰ পৰা হেপী ৰঙালী বিহু এডভান্সকে। তো বলক অকণো দেৰি নকৰি আজি অকমান আপোনালোকক মই বিহু প্ৰদৰ্শন কৰি দেখাও। তো কম্পিউটাৰ বিহু এটা লগাই দে। বিহু গলে খাবি পকটো ইমান ধুনীয়াকে মই আপোনালোকৰ মাজত অকমান নাচি দেখুৱাম বুলি ভাবিছিলো, কিন্তু নোৱাৰিলো। এই কম্পিউটাৰ জহবা আজি মই নাচিব নোৱাৰিলো। এই বেছিয়াটো দুখ দিও লাভ নাই, গানটো ওলাইছে কাৰণে সি মোক লগাই দিছে। চাল্লা তো মানে গান কিছুমান পাওঁ আৰু দেই। চাল্লা তো চাই লওক, গানটো চাই লওক, আগত চাই লওক। বিহু গলে খাবি পকটো বাচিল বাচিল এই বিহুতে বাচিল 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 এই বিহু বিহু থকাটো লাগে নে এনে থকাটো লাগে নে বিহু থকাটো। তোৰ এই খোপাত দেখিছে, এই খোপালৈ দেখিছে, এই খোপাই আমাৰ কি কৰিব ন? অসমত এই খোপাই কি কৰিব? চাল্লা এই আমাৰ এই অসমীয়া ইমান আমাৰ অসমীয়া জাতিৰ যিটো বিহু, যিটো আমাৰ জাতীয় উৎসৱ, চালা সিহঁতি সেইটো কি কি কিহত তুলনা কৰি দেখিলে? পকটোৰ লগত তুলনা কৰি দিলে। পক পেটু চালা আৰু কি গান গান আৰু নাই নেকি? সেইটো গানহে পালি মানে আৰু হা? চালা হাঁহৰ পেটু কি নাপালে কি DSLR নে কি? চালা ভাগ চালা মোক কেন্দ্ৰ দি কালা। তো এতিয়া সমগ্ৰ দেশতে আমাৰ পুষ্পা, যিটো পুষ্পা স্বামী স্বামী মই স্বামী মই স্বামী 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 সেইটো চৰ্চিত হৈ আছে। তো বলক তাৰে এটা ভিডিঅ' চাই লওঁ আমি। ঐ কম্পিউটাৰ, এইটো কোন? এইটো কোন স্বামী স্বামী গোৱাটো? এইটো হেল্ল' খাইলা, সেইটো ৰশ্মিকা মন্দনা দেখোন। এইজনী ক'ত আছিলে? এজনী সোমাই পেলাই তাই প্ৰতিভা দেখিছা নাই? তাই নাচন চোৱা তাই বা চাওঁ ভাল লাগিছে। চাওঁ और अभी तो रुको, क्लाइमैक्स अभी बाकी है। আৰু হেৰি নহয়, তই এইটো নে এইটো? মই ধৰিবই পৰা নাই কোনটো, এইটো নে এইটো? समझ रहे हो ना? তই চাগে এইটোৱে হবি, কাৰণ তোৰ নাই। समझ रहे हो ना? তো এতিয়া আকৌ আমাৰ এই পুষ্পা যিটো চং, যিটো পুষ্পা সেইটো এটা চাই লওকচোন। पुष्पराज मैं झुकेगा नहीं साला। তাৰ পিছত পেন খুলকি যাওক, কিন্তু সি জুকেগা নেহি চালা, জুকেগা নেহি। পেন খোলকাই দিব ছচিয়েল মিডিয়াত, পেন চেন খোলকাই ভিডিঅ' পুৰা আপলোড দি দিব। এইবোৰকে ক'বলৈ গ'লে আমি বোৰ বেয়া চালা। এইবোৰ কি পায় মানে, কি পায় চালা এইবোৰ কৰি? মক্কেলামি অকল সিহঁতৰ মক্কেলামি ভিডিঅ' এইবিলাক নিকিনো ৰ, কাণতে ল'ম এইবিলাক চালা। সিহঁতৰ অকল মক্কেলামি ভিডিঅ', এইবোৰ চালে মই টেমাটো বেয়া হৈ যায় মানে এইবোৰ চালা। এই নাচিবলৈ মন আছে আমাৰ নিচিনা? গামোচা ল, গামোচা। এইখন আমাৰ অসমীয়া জাতিৰ এটা মৰম। সদায় ভাবো এইবিলাক মক্কেলামি দূৰ হ'ব, নাই এতিয়াও মক্কেলামি আদায় নহয়। মক্কেলামি এফালৰ পৰা আৰু অলপ বাঢ়িহে গৈছে। মক্কেলামি কেতিয়াও নকৰিব। যিমান গাই বাই মোৰ শিলত মাৰি দিলেও মক্কেলামি কেতিয়াও নকৰিব। মক্কেলামি সদায় চলিয়ে থাকিব।
মনোজ ভাই বাহ তুমি এইটো কি মজা এটা মাৰি দিলা ৰে আৰু চুলিখিনি ক'ত পাইছা বে পুৰা ষ্ট্ৰেট কৰি আনিছা চুলি মজা লাগিছে কিন্তু আৰু এইজন কোন বৰ্মন দা ন লগত থকা যেন বৰ্মন দা পুৰা দিছে তেতিয়া লাজতে মৰহি যায় মনা মজা দিছে আৰু তো গাইস ভিডিওটো চাই কেনেকুৱা পালা যদি ভাল পালা তেতিয়া লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা আজি ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো চাই অকমান হলেও আপোনালোকৰ মুখৰ হাঁহি আহিলে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদিহে কোনোবা আজি নতুনকৈ মোৰ চেনেললৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইবটো কৰি যোৱা তো হ'ব দিয়া আজিলৈ বাই বাই আৰু সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো তো হ'ব দিয়া নেক্সট ভিডিঅ' লগ পাই আছো তেতিয়ালৈকে বাই বাই